কালি নিশাৰ পৰা 10:30 সময়ত ডিউটিত থকা অৱস্থাত নুমলীগড় আৰক্ষী বিষয়া চিধা হাজৰিকাই মদ্যপান কৰি আহি প্ৰথমতে টিভি চাই থকা দেখি টিভিটো ভঙাৰ পিছত মোক গালত দুচৰ মাৰাৰ পিছত এয়া সহ্য নহয় পিছত প্লাষ্টিক কেবুল এডালেৰে মোক পিঠিত গুৰুতৰভাৱে আঘাত কৰিছে। তাৰপিছত আৰু লকআপ আৰক্ষী আহিছে চিধা হাজৰিকাই। তাৰপৰা মোক লকআপ কৰি ফৰৱাৰ্ড কৰিম বুলিও ভাবুকি দিছিলোঁ। প্ৰথমতে গালত মাৰিছে দুচৰ, তাৰপিছত এই পিঠিত আঘাত কৰিছে। কি কাৰণে গোটেই ঘটনাটো কিহৰ কাৰণে? ঘটনাটো এটা মদ্যপান কৰি আছিলে, অধিক ঘোৰামত্ত হৈ আছিলে তেওঁ। এতিয়া মই বিচাৰিছোঁ যে যদি আমাৰ ইয়াত যদি গৃহৰক্ষীসকল থাকিবলগীয়া হয় তেওঁ থাকিব নালাগিব, যদি তেওঁ থাকে আমি নাথাকোঁ বুলি ভাবিছোঁ। আমি নিৰাপত্তাহীনতাত ভুগিছোঁ বৰ্তমান। মোৰ নাম গৃহৰক্ষী কিৰণ গগৈ। আপুনি চিধা হাজৰিকা। অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সম্পাদকে মই কৈছোঁ যে আৰক্ষীক যদি বৰ্বৰ যদি প্ৰহাৰ কৰে, তেখেতলোকৰ লগত আমি গৃহৰক্ষী বাহিনীয়ে আমি কেতিয়াও তেওঁবিলাকৰ লগত সুৰক্ষা দি পেলাই আমি হয়তো কৰ্তব্য কৰিবলৈ ভয় লগা হৈছে। কাৰণ তেওঁবিলাকে যদি আমাক মাৰপিট কৰে, সাধাৰণ এতিয়া যোৱাৰ সপ্তাহত আঠখেলীয়া নামঘৰত আমাৰ এটা ল'ৰাই ডিউটি কৰি থকা অৱস্থাতে তেখেতকো মাৰধৰ কৰে, আৰু এসপ্তাহ পাৰ নহওঁতেই আৰু এজনে এয়া কিৰণ গগৈকে মাৰধৰ কৰিছে। গতিকে আমি ভাবিছোঁ এইটো যদি বিহিত ব্যৱস্থা নলয়, আৰক্ষী অধীক্ষক মহোদয়ে ইয়াৰ উচিত তদন্ত লওক, DC মহোদয়ে তদন্ত লওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে তেখেতো বিহিত ব্যৱস্থা লওক। যদি অন্যথা যদি তেখেতৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা নলয়, আমি সংগঠনৰ ফালৰ পৰা জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। চেণ্টুৰী ডিউটিত এজন কনিষ্টবল আছিলে পুলিচৰ, তেখেতক কোনো প্ৰহাৰ নকৰিলে আমাৰ গৃহৰক্ষীজনক প্ৰহাৰ কৰিছে। তেখেতৰ ওপৰত কিয় ব্যৱস্থা নকৰিলে আৰক্ষী বিষয়াজনে? আমাক ইয়াৰ এটা তদন্ত লাগে। এইটোতো কোনো আইনত কোনো প্ৰহাৰ কৰা অধিকাৰ তেখেতৰ নাই। তেখেতে আইন হাতত তুলি লৈছে, তেখেতৰ হাততে আইনখন যদি থাকে অসমত তেতিয়া আইন কোনো হেৰি হ'ব নালাগে। তেখেতে যদি এই থানাখনত যদি তেখেত থাকে, তেতিয়া আমাৰ এনাইলত যিমানখিনি গৃহৰক্ষী ল'ৰা জোৱান আছে, হয়তো তেখেত থাকিলে হয়তো আমি নাথাকিবও পাৰোঁ। আমি কৰ্তব্যৰ পৰা আমি ওলাই যাবও পাৰোঁ ইয়াৰ পৰা।